हेलो फ्रेंड्स, मिलीज वर्ल्डলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। মই যেতিয়া প্ৰযুক্তিৰ পৰিৱৰ্তনলৈ উভতি চাওঁ তেতিয়া নিজকে 100 বছৰ পুৰণি যেন লাগে। কথাবোৰ সৌ সিদিনাৰ, কিন্তু পৰিৱৰ্তনৰ গতিবেগ কেতিয়াবা পোহৰতকৈও বেছি যেন অনুভৱ হয়। এটা সাধাৰণ উদাহৰণ দিওঁ, আমাৰ মোবাইল ফোনটো। ৰাতি যদি শুৱাৰ পৰত এপ এটা আপডেট কৰিলে ৰাতিপুৱা শুই উঠি দেখিব সেই একেই এপটোৰ এটা নতুন ভাৰ্জন আহিছে বুলি। ভাবিলে বাৰু আচৰিত নালাগেনে? আজি মই যিটো বস্তুৰ ওপৰত আলোচনা কৰিম সেইটো আমাৰ সকলোৰে পৰিচিত, আৰু সেইটো আন একো নহয়, আগতে টেবুলত বহি থকা আৰু আজিকালি দেৱালত ওলমি থকা আমাৰ টেলিভিছন অৰ্থাৎ টিভিটো। সি টেবুলৰ পৰা গৈ দেৱাল পালেগৈ। গতিকে তাৰ এই পৰিৱৰ্তন নিশ্চিতভাৱে এক আলোচনাৰ বিষয়। তেন্তে আহকচোন আজিৰ খণ্ডটি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, কেতিয়াবা টিভিটোৰ কথা ভাবিলে বৰ আচৰিত লাগে। 1982 চনত যেতিয়া দিল্লীত এছিয়ান গেমছ হৈছিল, সেই বছৰেই পোনপ্ৰথমবাৰৰ বাবে টিভিটো আহি গুৱাহাটী পাইছিলহি। যদিও ৰাজধানী দিল্লীকে ধৰি ভাৰতৰ আন আন উন্নত চহৰবোৰত 1959 চনতেই টিভি নামৰ কৌতূহলটোৱে 21 বছৰ খোজকাঢ়ি আহি অসম পাইছিলহি। তাৰো চাগেতো কম ভাগৰ লগা নাছিল। মই সেই সময়ত তেনে কণমানি আছিলোঁ, আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মডেল স্কুল ইংলিছ ছেকশ্যনত পঢ়ি আছিলোঁ। আমাক তেতিয়া স্কুলৰ পৰা টেলিভিছন দেখুৱাবলৈ গুৱাহাটী ইউনিভাৰ্চিটিলৈ লৈ গৈছিল। মনত যে কিমান ফূৰ্তি টেলিভিছন দেখিবৰ দিনা। ঘৰলৈ আহি টেলিভিছনৰেই কথা। তাৰপিছত যিহেতু মামাৰ ঘৰ গুৱাহাটীতে, এদিন মামাৰ ঘৰলৈ যাওঁতে সেইদিনা মামাৰ ঘৰতো টিভি আনিছে। মোৰ মনত খুব ফূৰ্তি। ইফালে মোৰ পাপা আছিল খুব চৌখিন মানুহ। তেওঁ মামাৰ ঘৰত পাণবজাৰৰ ভৰালী ব্ৰাদাৰ্ছত টিভি অহা বুলি খবৰটো শুনিবহে পালে। তাৰ দুদিনমান পিছতেই আমাৰ ষ্টেণ্ডাৰ্ড হেৰল্ডখনৰ ষ্টিয়াৰিং ঘূৰাই ভৰালী ব্ৰাদাৰ্ছ পালেগৈ, আৰু লগে লগেই টিভি আহি আমাৰ ঘৰ পাইছিল। কৈছোৱেই, আজিৰ এই মইজনী তেতিয়া তেনেই কণমানি আছিলোঁ। মনত খুব ফূৰ্তি। পাপাই ঘৰলৈ টিভি আনিছে, মুখত কেৱল এটাই কথা, পাপাই টিভি আনিছে। চবকে টিভি চাবলৈ মাতি ফুৰিছোঁ। সময় কি যে সাংঘাতিক বস্তু। আজি পাপাও অতীত, আৰু অতীত তাহানিৰ সেই টিভি নামৰ প্ৰকাণ্ড বাকচটো। আমাৰ টিভিটোৰ দুখন দৰ্জা আছিল। চোৱাৰ সময়ত দৰ্জা খুলি চাইছিলোঁ, আৰু নাচালে বন্ধ কৰি থৈছিলোঁ। পিছত বহুতৰে ঘৰত টিভিক চোলা পিন্ধাই দিয়াও দেখা মনত পৰে। কিমান যে মোহ আছিল তালৈ আমাৰ, নহয়নে? টিভি অহাৰ বেছ কিছুদিন ধৰি মোৰ ABCDত একেবাৰেই মন নবহা হৈছিল। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে মনত কেৱল চৰি ফুৰিছিল টিভিটো। কেৱল মোৰেই তেনে হোৱা নাছিল, ঘৰৰ সকলোবোৰৰে মনত তেনে ভাৱ হৈছিল। কিন্তু ডাঙৰবোৰ যিহেতু ডাঙৰ, গতিকে ফূৰ্তিটো দেখুৱাই কৰা নাছিল। মই টিভিত চাইছিলোঁ মিকি মাউছ, স্পাইডাৰমেন, মৌগলি আদি কাৰ্টুন চিৰিয়েলবোৰ, আৰু অলপ ডাঙৰ হোৱাত ষ্টাৰ ট্ৰেক, ছিগমা আদি চিৰিয়েলবোৰ ভাল লগা হৈছিল। এই ধৰণৰ চিৰিয়েলবোৰত মহাকাশ সম্বন্ধীয় বিভিন্ন কথা দেখুৱাইছিল, আৰু সেইকাৰণে মোৰ খুব ভাল লাগিছিল। সেয়ে কেতিয়াবা মহাকাশচাৰী হোৱাৰো সপোন দেখিছিলোঁ। সপোনত কেতিয়াবা মোৰ কল্পনাৰ মহাকাশযানত উঠি মহাকাশ পাইছিলোঁগৈ। তাত গৈ জোন, বেলি, তৰাৰ লগত কত যে কথা পাতিছিলোঁ। কিন্তু সপোন বাস্তৱ নহ'ল, কাৰণ যেতিয়া গম পালোঁ মহাকাশচাৰী হ'বলৈ বহুত পঢ়িব লাগে বুলি, এতিয়াৰ পৰাই সেইটো ইচ্ছা বাদ দিলোঁ। কাৰণ সৰুতে পঢ়িব লগা হ'লে বৰ আমনি পাইছিলোঁ। বেছিভাগ সময় খেলা ধূলা কৰিয়ে ভাল পাইছিলোঁ। মই মানে কথা ক'লে কোনখিনি পাওঁ ক'বই নোৱাৰোঁ।
এতিয়া আকৌ উভতি আহোঁ টিভিটোলৈ। টিভিটো অনা বুলি ৰৌজাল বৌজাল হোৱাৰ লগে লগে আমাৰ ঘৰত তেতিয়া টিভি চোৱা মানুহৰ লানি নিচিঙা হ'ল। কেতিয়াও নহা জানো কিবা এটা অজুহাত লৈ টিভি চাবলৈ আহিছিল। ক্ৰিকেট খেল থাকিলেতো কথাই সুকীয়া। আমাৰ ড্ৰয়িং ৰুমটো ভৰি পৰিছিল যেন সৰু এখন ষ্টেডিয়ামহে। এতিয়া কথাবোৰ ভাবিলে হাঁহিয়ে উঠে। তাৰ পিছতে আহিছিল ৰামায়ণ মহাভাৰতৰ পৰ্ব। তেতিয়া কিন্তু ওচৰে পাজৰে বহুতৰে ড্ৰয়িং ৰুম টিভিয়ে শুৱনি কৰিছিল। যদিও আমাৰ ওচৰৰে গোস্বামী খুৰী বুলি খুৰী এগৰাকী প্ৰতি দেওবাৰে আমাৰ তালৈ ৰামায়ণ মহাভাৰত চাবলৈ আহিছিল আৰু আমি যেন তেওঁ অহালৈয়ে বাট চাই ৰৈছিলোঁ আৰু এই ৰবিবাৰটোত সোনকালে গা পা ধুই আজৰি হৈছিলোঁ। আপোনালোকেও বাৰু চাইছিলনে ৰামায়ণ মহাভাৰত? যদি চাইছিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই। এটা বৰ আমোদজনক কথা হৈছিল সেই সময়ত। আমাৰ উত্তৰ গুৱাহাটীত থকা সৰু পেহীহঁতৰ ঘৰত ঘৰুৱা কাম বনত সহায় কৰিবলৈ এজন মানুহ আছিল। নাম আছিল বুডু। মানুহজন বৰ হোজা আছিল আৰু টিভি চাই বৰ ভাল পাইছিল। সেই সময়ত দেওবাৰে আবেলি দূৰদৰ্শনত চিনেমা দিছিল। তেওঁ যেতিয়া চিনেমা চাইছিল তেতিয়া ধুনীয়াকৈ জোতা মোজা চোলা পেণ্ট পিন্ধি ফিট ফাটকৈ বহিছিল। এবাৰ মই গৰমৰ বন্ধত তাত থাকোঁতে পেহীৰ ছোৱালী বায়ে কৈছিল, টিভি চাওঁতেনো ইমান ফিট ফাটকৈ বহিব লাগেনে? বুডুৰ উত্তৰ শুনিলে আপোনালোকে হতভম্ব হ'ব। কি কৈছিল জানেনে? টিভিৰ মানুহবোৰে হেনো বেয়াকৈ ওলালে তাক দেখিব আৰু তেনেকৈ দেখিলে হেনো তাক বেয়া পাব। সেইবোৰ কথা মনত পৰিলে আজিও খুব হাঁহি উঠে। ফ্ৰেণ্ডছ, কি সময় আছিল সেইবোৰ। চকুৰ প্ৰচাৰতে মৃত্যু সলনি হ'ল এই টিভি নামৰ কৌতূহলটো। এটা সময়ত হাতৰ আঙুলিমূৰত গণিব পৰাকৈ আছিল টিভিৰ কোম্পেনী। আজিকালি যে কত কিমান কোম্পেনী, কিছুমানৰ হয়তো নামেই নাজানো। সেই সময়ত আমাৰ প্ৰথম টিভিটো আছিল টেলিৰামা কোম্পেনীৰ। বৰ্তমান এটা নতুন ঢৌ আহিছে। স্মাৰ্টফোন বনোৱা কোম্পানীবোৰে টিভি বনাবলৈ ধৰিছে, যাক আমি স্মাৰ্ট টিভি বুলি কওঁ। এই স্মাৰ্ট টিভিৰ লগত নতুনকৈ যোগ হৈছে ফায়াৰ ষ্ট্ৰিপ। নামটো যেতিয়া প্ৰথম শুনিছিলোঁ তেতিয়া দেৱালীত জ্বলোৱা ফুলজাৰিডাল চকুৰ আগত ভাহি উঠিছিল। গতিশীল সময় আগুৱাই যাই থাকিব, নিত্য নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ হ'ব। কিন্তু এই নতুনত্বৰ ভালখিনি আঁকোৱালি লৈ মানৱ জাতিৰ শ্ৰীবৃদ্ধিৰ হকে সদায় সচেতন হৈ কাম কৰিব লাগিব। নহ'লে এনে এক সময় আহিব, আৰ্থিক লাভালাভৰ অংক কৰি থাকোঁতে ৰবটবোৰে শাসনৰ গাদীত বহিব। আৰু এইখিনি কৈয়ে মই মল্লিকাই আজিলৈ ইমানতে সামৰিছোঁ। শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত 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 ধন্যবাদ জনালোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ।